অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমকী আমচুৰ উত্তৰ হালমৰা জিলা সমিতিৰ ফালৰ পৰা অসমবাসী ৰাইজক পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ যাতে শান্তিপূৰ্ণভাৱে উদযাপন কৰা হয় তাৰ বাবে সদৌতিলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আৰু বৰ্তমান অসম তথা ভাৰতবৰ্ষত কৰোনা মহামাৰীয়ে যি সংহাৰী ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া SOP অৰ্থাৎ নীতি নিয়ম মানি যাতে সমূহীয়া নামাজ যেহেতু বাতিল কৰিছে চৰকাৰে, সমূহীয়া নামাজ বাতিল কৰি নিজৰ নিজৰ ঘৰতে নামাজ আদায় কৰিবলৈ আমি আমচুৰ উত্তৰ হালমৰা জিলা সমিতিৰ ফালৰ পৰা সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু শান্তিপূৰ্ণভাৱে এইবাৰ যাতে ঈদ উদযাপন হয় তাৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ। Please press the bell icon and subscribe my channel. Thank you for watching.